ৰাতিপুৱা শুই উঠাৰ পৰা মাহীয়েক ভাগিনীহঁতৰ মৰমৰ আদান প্ৰদান আৰু মনৰ যে সদায় চিন্তা মাহীয়েকৰ মৰমবিলাক লাহে লাহে কমি যায় নেকি বুলি। আজিৰ এই দিনটো আমাৰ পৰিয়ালৰ কাৰণে এটি খুব ভাল লগা দিন। এই দিনটোৰ বাবে আমি 9 মাহে অপেক্ষা কৰি আছিলোঁ। আজি পূৰণ হ'বলৈ গৈ আছে আৰু ভণ্টিহঁত এতিয়া মেডিকেললৈ যাবলৈ ওলাইছে। ৰাতিপুৱা 7:30 বাজিছে আৰু লাগতিয়াল যিবিলাক বস্তু আছে সকলোবিলাক গাড়ীত ভৰাই দিয়া হৈছে। আৰু সৰু বাবুক দেখিছেনে, সিও আকৌ মাহীয়েকৰ লগত যাই কান্দি আছে। কিবা কৰি তাক ৰাখিলোঁ আৰু ভণ্টিহঁত গ'ল। ৰাতিপুৱা সকলোবিলাক কাম কৰি আজৰি হৈ ভাত পানী বনাই এতিয়া মাহঁতৰ কাৰণে অকণমান বনাই লৈছোঁ মই। আৰু 8:30 বজাতে আমাৰ ভণ্টিৰ ছোৱালী এজনী জন্ম হৈছে আৰু মই জেঠীমা হ'লোঁ। সকলোৱে আশীৰ্বাদ কৰিব দেই, আমাৰ কলিজাজনী যাতে ভালে কুশলে থাকে আৰু ভণ্টিও যাতে সোনকালে সুস্থ হৈ উঠে। মেডিকেলত গৈয়ে দেখিলোঁ আলহীৰে ভৰি আছে। আমাৰ কলিজাজনীক চাবলৈ একদম সকলো আহিছে আৰু ইমান যে গুলুমুলু কলিজাজনী জন্ম পাইছে আৰু বায়েকৰ যে কি ফূৰ্তি। সদায় কৈ থাকে মাহীয়েকৰ আগত ছোৱালী এজনী লাগে, ছোৱালী এজনী লাগে, তাইৰ ফেন। আৰু সৰু বাবু আহিয়ে যে ইমান দিগদাৰ দিছে, দেউতাকৰ লগত আগতীয়াকৈ পঠাই দিলোঁ। আৰু আলহীবিলাক গ'ল, জেঠীমা মই আৰু দুজনী মা আছোঁ এতিয়া আৰু মই যাব ওলাইছোঁ। সৰু বাবু যিহেতু আগতীয়াকৈ পঠাই দিলোঁ আৰু মাইনাক দেখিছেনে, মাহীয়েকৰ লগত ৰাতি থাকে, থাকিব নাপায় কান্দি আছে। কিবা কৰি ৰাতি আহিবা বুলি কৈ আকৌ লৈ আহিলোঁ তাইক।